নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক চিটি। তো বন্ধুসকল, আজি মই আপোনালোকে এই ভিডিঅ'টোত ইণ্টাৰনেটৰ 5টা এনেকুৱা ফেক্টৰ কথা ক'ম যিবিলাক হয়তো আপোনালোকে নাজানে। তো এই ফেক্টবিলাক জানিবলৈ আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। তো ফ্ৰেণ্ডছ, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ফেক্ট নম্বৰ 1, আপোনালোকে কি জানে আমাৰ ইণ্টাৰনেট কিমানবিলাক ৱেবছাইট আছে হয়তো আপোনালোকে নাজানে, বাট মই আপোনালোকক কৈ দিওঁ ইণ্টাৰনেট আমাৰ 1.9 বিলিয়নতকৈ বেছি ৱেবছাইট আছে। ফেক্ট নম্বৰ 2, আপোনালোকে কি জানে আমাৰ ইণ্টাৰনেট কিমানবিলাক ৱেব পেজ আছে হয়তো আপোনালোকে নাজানিব, বাট মই আপোনালোকক কৈ দিওঁ ইণ্টাৰনেট আমাৰ 4.46 বিলিয়নতকৈ বেছি ৱেব পেজ আছে। আৰু আপোনালোকে এটা কথা শুনিলে আচৰিত হৈ যাব, ইণ্টাৰনেট আমাৰ প্ৰতিদিনে 5 মিলিয়নতকৈ বেছি আমাৰ ব্লগ পোষ্ট পাব্লিছ কৰা হয়। বন্ধুসকল, আপোনালোকে কি জানে আমাৰ কিমানজন মানুহে আমাৰ ইণ্টাৰনেট ইউজ কৰে হয়তো আপোনালোকে শুনিলে আচৰিত হৈ যাব যে পৃথিৱীৰ 7 বিলিয়ন মানুহৰ ভিতৰত আমাৰ 4 বিলিয়নতকৈ বেছি মানুহ আমাৰ ইণ্টাৰনেট ইউজ কৰে। যদি মই এইটো সংখ্যাত কাউণ্ট কৰি আপোনালোকক কওঁ তেন্তে আমাৰ 4045421891 মানুহে ইণ্টাৰনেট ইউজ কৰে। ফেক্ট নম্বৰ 4, আপোনালোকে কি জানে আমাৰ প্ৰতি ঘণ্টাত 5000তকৈ বেছি ডোমেইন নেম ৰেজিষ্টাৰ কৰা হয় হয়তো আপোনালোকে নাজানে, বাট আমাৰ প্ৰতি ঘণ্টাত 5000তকৈ বেছি আমাৰ ডোমেইন নেম ৰেজিষ্টাৰ কৰা হয়। এইটো যদি মই কাউণ্ট কৰোঁ প্ৰতিদিন আমাৰ 1,20,000 আমাৰ ডোমেইন নেম ৰেজিষ্টাৰ হয়, আৰু এইটো যদি বছৰত কাউণ্ট কৰা হয় তেন্তে 43 মিলিয়ন ডোমেইন নেম ৰেজিষ্টাৰ হয়। ফেক্ট নম্বৰ 5, আপোনালোকে কি জানে আমাৰ প্ৰতিদিনে 85,000তকৈ বেছি আমাৰ ৱেবছাইট হেক হয় হয়তো আপোনালোকে নাজানে, বাট প্ৰতিদিন আমাৰ 85,000তকৈ বেছি আমাৰ ৱেবছাইট হেক হয়। আৰু এটা ৰিপৰ্টৰ পৰা গম পোৱা গৈছে যিবিলাক ৱেবছাইট আমাৰ হেক হয় এইবিলাক জমিলা আৰু ৱৰ্ডপ্ৰেছ দি বনোৱা ৱেবছাইটবিলাক বেছিকৈ হেক হয়। তো ফ্ৰেণ্ড, মই আশা কৰিছোঁ আপোনালোকে এই 5টা ফেক্ট ভাল লাগিছে। আৰু আপোনালোকক মই এটা কথা কৈ দিওঁ যে মই প্ৰতি সপ্তাহত এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট লৈ আহিম। তো এনেকুৱা ধৰণৰ ফেক্ট চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটোক দবাই দিয়ক। মই লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।